হেল্ল' মাই ডিয়াৰ বিকাশ, অন্য এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজত ওলালোহি। চাওকচোন, আজি এই ধুনীয়া বাবুটোৰ জন্মদিন আছিলে, 5 years হ'ল তাৰ। মোৰ ½ kg এটা কেকৰ ভেনিলা কেকৰ অৰ্ডাৰ আহিছিলে আৰু মই কেনেকৈ কমপ্লিট কৰিলোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাওক। বহুত অসুবিধা হৈছিলে মোৰ কেকটো বনাওঁতে, কিয়নো মোৰ গেছ খতম হৈ গৈছিলে। চ' মই চিফ্ট কৰিব লাগিলে, মোৰ মামীহঁতৰ ঘৰত গৈ বনাবলগীয়া হ'ল। চাওকচোন, মোৰ যিমানখিনি কষ্ট কৰিছোঁ তাৰ ফল আপোনালোকক দিব পাৰিছোঁ নাই, গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু মোৰ গেছ শেষ, চ' মই এয়া কেক বনোৱা গোটেই প্ৰেমিক্স আৰু যি বস্তু লাগে মই বস্তুখিনি ল'লোঁ। লৈ পেলাই মই মামীহঁতৰ ঘৰলৈ বুলি যাবলৈ ওলাওঁ। চ' মই এয়া বস্তু লৈ ওলাইছোঁ মামাহঁতৰ ঘৰত। গেছ খতম হৈ গ'ল, কি কৰিম, উপায় নাই আৰু এনেকেই লৈ পেলাই বস্তু ওলাইছোঁ। মামাহঁতৰ ঘৰতে কেকৰ যিটো স্পঞ্জটো সেইটো বনাই আনিম আৰু আইচিংটো মই ঘৰত কৰিম। চ' মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব। ইমান কষ্টৰ মাজত বনাইছোঁ, চ' অলপ ছাপোৰ্ট আপোনালোকৰ পৰা বিচাৰোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ ৰেচিপিবোৰ আপোনালোকে পাই থাকে। চ' আৰু লাইক আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। থেংক ইউ। এতিয়া মই আহি আছোঁ মামাহঁতৰ ঘৰলৈ। মই মামীহঁতৰ ঘৰত আহি পালোঁ। মা ক'ত? তই বোলে ভাতকেইটা খোৱাও বোলে শান্তি কৰিছে বাবু মানে মই যে পইচা দিম মামা ইফালে বহি আছে। যিহেতু মোৰ আজি কেকটো 150 গ্ৰাম দি বনাব লাগে, যিহেতু আধা কেজি কেক 120 মিলিগ্ৰাম ইয়াত দিছোঁ মই প্ৰেমিক্স। মইতো প্ৰেমিক্সটো আপোনাৰ দোকানৰ পৰা কিনি অনা প্ৰেমিক্স হয়, আৰু এইটো দিছে 30 মিলিগ্ৰাম, আৰু ইয়াৰ দি মই একাপ দিম, টোটেল 150 গ্ৰাম দিব লাগে। এয়া মই 30 মিলিগ্ৰাম কাপেৰে দি দিছোঁ। এতিয়া এইখিনি চালি ল'ম ধুনীয়াকৈ, চালি পেলাই যিখিনি কুটা দিব সেইখিনি মই এক্সট্ৰাকৈ থ'ম। এয়া মই ভালকৈ চালিব নাজানো কাৰণে এয়া মায়ে চালি দিছে। আৰু ইয়াত যিখিনি গোটা ওলাব এইখিনি জোখৰ মই আৰু অলপ প্ৰেমিক্স দি দিম, কিয়নো সেইখিনি গোটাখিনিও যিমানেই নহওক 10 গ্ৰাম 20 গ্ৰাম কিবালৈ যাব। চ' মিলাই দিম 150 গ্ৰাম পূৰা। মই অলপ বেছিকেই দি দিওঁ যাতে কেকটো ভাল হয়। এয়া মই 2 চামুচ অইল এড কৰি দিলোঁ, আৰু লগতে এয়া ভেনিলা এচেঞ্চ দিলোঁ 3-4 টোপালমান। পানী দিলোঁ, লাহে লাহে পানী দিব, অলপ অলপকৈ পানীখিনি দি মিছলাই থাকিব। একেবাৰতে গোটেইখিনি পানী নিদিব, আৰু এফালেই আপোনালোকে লৰাব মিলাব গোটেই প্ৰেমিক্সখিনি। এয়া মই আৰু অলপ পানী দিলোঁ। এয়া চাওক, বাটাৰ ৰেডি হৈ গ'ল। এয়া চাওক, বাটাৰ পেপাৰ দি ল'লোঁ মই গোটেই ধুনীয়াকৈ কেক টিনটোত, আৰু লগতে তেল দি পেলাই গ্ৰীছ কৰি ল'লোঁ ছাইডকেইটা। এয়া মই গোটেই বেটাৰখিনি তাত ট্ৰেন্সফাৰ কৰি দিলোঁ। এনেকৈ লাগি ধৰিলে আপোনালোকে স্পেচুলাৰ সহায়ত বাটাৰখিনি ভালকৈ উলিয়াই ল'ব, তাৰপিছত এনেকৈ ঠেকাই দিব। এয়া হিট কৰি থৈছিলোঁ এনেকৈ চচপেন এটাত, তলত অলপ নিমখ দি। ইয়াত যিহেতু মই ষ্টেণ্ডডাল নানিলোঁ, চ' এখন প্লেট বহুৱাই দিলোঁ উল্টাকৈ, আৰু এয়া মায়ে বহুৱাই দিছে কেকটো সাৱধানেৰে। এইটো বহুত ৰিস্কি কাম হয়, গৰম থাকে গোটেইটো, চ' সাৱধানে আপোনালোকে এনেকৈ বহাই ল'ব। এয়া বহাই ল'লোঁ মই, লৈ এইটো ঢাকি দিলোঁ। কমচে কম 25 মিনিটৰ আগত আপোনালোকে চেক নকৰিবই। কমচে কম এইটো যিহেতু মাৰ্কেটৰ হয় প্ৰেমিক্সটো, চ' 25 মিনিট 30 মিনিটতে হৈ যায়। বাট যদি আপুনি ময়দাৰে বনায় তেতিয়াহ'লে হাৰ্ড হয় আৰু অলপ সময় বেছি লয়। এয়া মই গধুৰ এটা বস্তু ৰাখি দিলোঁ ওপৰত, আৰু ইমান ধুনীয়াকৈ চাওক, মোৰ মামী বহি আছে ছাইডতে। এয়া চাওক মোৰ কেকটো কিমান ধুনীয়াকৈ ফুলিছে, আৰু মই এইটো টুথপেক দি চেকো কৰিলোঁ। চেক কৰাৰ লগে লগে মোৰ ক্লিয়াৰ আহিছে, ক্লিন আহিছিলে, বহুত ধুনীয়া স্পঞ্জি হৈছে পূৰা। এইটো ডিমল কৰিম, ঠাণ্ডা হওক। মই এতিয়া আকৌ ঘৰত আহিলোঁ, এতিয়া এইটো ডিমল কৰিম, আৰু এইটো বহুত ভাল ডিমল কৰিবলৈ। কি হওক, এয়া এনেকৈ দিয়াৰ লগে লগে ডিমল হৈ গ'ল, দেখিছেনে? ইমান ধুনীয়াকৈ মোৰ ডিমল হৈ গৈছে। এয়া মই এডাল সূতাৰ সহায়ত
যেনেকৈ মোৰ আগৰ ভিডিঅ'ত দেখুৱাৰ দৰে একেই পদ্ধতিৰে মই কাট কৰি ল'লোঁ কেকটো। কেক বৰ্ডখনত মই অলপমান ক্ৰীম লগাই ল'লোঁ। লৈ মই ফাৰ্ষ্ট লেয়াৰটো ৰাখিলোঁ আৰু ইয়াৰ লগতে মই ভালকৈ কেকটো ফাৰ্ষ্ট লেয়াৰটো ছেট কৰি ল'ব, কিয়নো ফাৰ্ষ্ট লেয়াৰটোৰ ওপৰতে গোটেই কেকটো ডিপেণ্ড থাকে। এতিয়া মই চুগাৰ চিৰাপখিনি লগালোঁ গোটেইখিনি, আৰু চুগাৰ চিৰাপ যিমান ভালকৈ লগাব সিমান মইশ্চাৰ থাকিব, কেকটোত ছফ্ট হ'ব কেকটো। আৰু ইয়াৰ লগতে ক্ৰীমখিনি দি দিলোঁ, এই ক্ৰীমে গোটেই কেকটো ঢাকি দিলোঁ। আৰু ইয়াৰ ওপৰত মই এতিয়া মেংগ'ৰ ক্ৰছ দিম। ঠিক তেনেদৰেই মই গোটেইকেইটা তিনিওটা তৰপ কৰি ল'ম। মই ভিডিঅ'টো যিহেতু বহুত দীঘলীয়া হৈ যাব, সেইটো কাৰণে গোটেইকেইটা মই দেখুওৱা নাই আপোনালোকক, জাষ্ট ফাৰ্ষ্ট লেয়াৰটো দেখুৱাইছোঁ। যিহেতু মই আইচিং কৰা ভিডিঅ'কেইটা মই দিয়ে থাকোঁ আপোনালোকক। এয়া মই চাওক কিমান ধুনীয়াকৈ ফাইনেল কোট কৰি আছোঁ। এয়া ছাইডতো ভালকৈ এনেকৈ ৰাউণ্ড ঘূৰাই পেলাই কেক বৰ্ডখন, আৰু বহুত মেচি হৈ যায়, এইখিনি আপোনালোকে চাফা কৰি দিব এখন ভাল চাফা কাপোৰ লৈ পেলাই। এয়া মই ডেক'ৰেশ্যন কৰিলোঁ। যিহেতু এটা ল'ৰাৰ বাৰ্থডে আছিলে, চ' ভাবিলোঁ যে ব্লুত ভাল লাগিব। আৰু এয়া মই কোনো কাষ্টমাৰৰ পৰা ফটো তেনেকুৱা পোৱা নাছিলোঁ, যে এনেকুৱা ডিমাণ্ড নাছিলে যে এনেকুৱা দিব লাগিব। আৰু ইয়াৰ ছাইডত মই ৰেইনবো বলছ স্প্ৰাগল কৰিলোঁ, আৰু এটা ক্লিপ দিছোঁ বাৰ্থডেৰ এড কৰি, যিহেতু মই চব ভিডিঅ'তে দিওঁ। চাওকচোন ক্লিপটো।